নিম মই ব্ৰেকফাষ্ট কৰি লৈছোঁ মানে চাহ খাই লৈছোঁ আজি মোৰ ডায়েটত ক্লাছ আছিল ডিএডৰ কিন্তু মই আজি নাযাওঁ কাৰণ আমাৰ কিমোথেৰাপি আছে আজি সেকেন্ড কিমোথেৰাপি তো আজি যাব লাগিব মই আম্মাৰ লগত তো মই আম্মা আৰু আব্বা যাই আছোঁ তো মই ৰেডি হয় এতিয়া ৰেডি হৈ পেলাই ওলাওঁ এতিয়া টাইম হৈ আছে 8:42 আমাক 9টাত যাই পাব কৈছিলে কিন্তু ক'লেও আমি যাই পালেও মানে সিহঁতে আহি নাপায় তো অলপ সেনেকৈ টাইম লৈ যাওঁ তো মই ৰেডি হ'ম প্ৰথমতে লগাওঁ মইশ্চাৰাইজাৰ তাৰপিছত লগাম ছানস্ক্ৰীন আৰু চুলিখিনি ঠিক নাথাকে মোৰ চুলিখিনি উল্টা উল্টা হৈ যায় তো চুলিখিনিত অলপ জেল লগালে ভাল আছিল নেকি জেল লগাওঁ নেকি জেল নলগাওঁ দিয়ক থাকক এনেকৈ এইটো অলপ চুচি লওঁ হ'ব ঠিক আছে শাৰ্ট এটা পিন্ধিছোঁ মই কিহৰ শব্দ আছে এইটো এই আইনাখন মুচি দিবি মাজৰ আইনাখন পাৰি লাভ পাবি না ল'ম ৰ হ'ব দে এই বেলপাতৰ শব্দ আছে আইনাখন মুচিছে কোনখন নিমুচিছে না 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 সেইখন নহয় না 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 পিন্ধে না পিন্ধব না নাই সেইখন ডাক দে আম্মা বাদ দি আপনার কথা তারপর লৈ যাওঁ দে কিবা হলি গম পাম গম পালি ঠিক কৰিলে কি যে তোৰ পৰা সেইটো আকৌ নহয় দে কিনো ওলাল না এই থোৱা অলপ থোৱা
মেচিনৰ আৱাজটো এতিয়া নাই ন মই পুৰা ৰেষ্ট দি আছোঁ কিন্তু আৱাজটো একেবাৰে অহা নাই ঠিক হৈ গ'ল এতিয়া এই ইনকে ঠিক কৰিব লৈ গেলি ইনকে যদি ভাল হৈ যায় তেতিয়াহ'লে গম পাব ইনকে কি বেয়া হৈছে এতিয়া নাই মই পুৰা চাৰিত পুৰা গিয়াৰ দি আছোঁ ৰেষ্ট দি আছোঁ অলপ একেবাৰে তাকে যাই পাক লৈ কিজানি নোহোৱা হৈ যাব নাই এতিয়া হস্পিটেলৰ ভিতৰত কি ধুনীয়াকৈ ইয়াতে ভেলাঘৰ বনাই থৈছে জাপি গামোচা ধুনীয়াকৈ বনাই থৈছে ভালে লাগিছে বিহুৰ বতৰ ভোগালী বিহু আমি এই সময়তে আহিছোঁ ইয়াতে আমি ডাক্তৰৰ কাৰণে ৰখি আছোঁ মাতিবই আৰু ইমান ভিৰ নাছিলে যিহেতু ডাক্তৰে সোনকালে মাতিবই বহি আছে সেইকাৰণে আব্বাও আহি ইয়াতে বহি আছে হস্পিটেলৰ ভিতৰতে ফাৰ্ষ্ট ফ্ল'ৰতে ধুনীয়াকৈ ইয়াতে ভাত বনাই পেচেণ্টবিলাকেও যাতে খাব পাৰে আৰু নৰ্মেল মানুহগিলাও যাতে খাব পাৰে সেইকাৰণে ভালকৈ বনাই ইয়াতে মছলা পাতি কম দিয়ে তো আমি ইয়াতে ভাতটো আজি নাপালোঁ কিন্তু ৰুটি পালোঁ চব্জিখন ধুনীয়া হৈছে আৰু ৰুটিখনো ধুনীয়া হৈছে আমি খাই পেলাই ৰখি আছোঁ দুখনকৈ সোনকালে শেষ হৈছে বহুত ভোক লাগিছিলতো তো সোনকালে শেষ হৈছে ৰখি আছোঁ আমি ইয়াতে ভাল লাগছে ৰুটিখন ভাল লাগছে ৰুটি ভাল হৈছে তাৰপিছত ফাইল আৰু তাতে যাই তাতে 1 ঘণ্টামান সময় বহি থাকিব লাগে তো বহি আছোঁ আৰু তাতে লোৱাৰ চেয়াৰখন বহি থাকোঁতে তাতে একেবাৰে দাঁত হৈ গৈছে বিষাই গৈছে তো মাজে মাজে অলপমান ঘূৰা ফুৰা কৰোঁ তাৰপিছত আৰু আহি বহি যাওঁ উপায় নাই পিছত লাষ্টত আমাক মাতিলে কেম'থেৰাপি দিবৰ কাৰণে মাতিছে লাষ্টত কিন্তু মেডিচিনটো আহি পোৱা নাই তো মেডিচিনটো আহি পোৱা নাই কাৰণে আমাৰ ইয়াতে কেম'থেৰাপিৰ ৰুমৰ আগত ৱেইটিং এৰিয়াত বহি আছোঁ আমি বহি থাকোঁতে মাতিবই আৰু আধা ঘণ্টা নালাগে আধা ঘণ্টা 40 মিনিটৰ ভিতৰত মাতিবই আৰু তো আম্মা গেছি কিন্তু মই বাহিৰত বহি আছোঁ তাতে কেম'থেৰাপিত আম্মা গেছি মই একদম টায়াৰ্ড হৈ গৈছোঁ আজি একেবাৰে আৰু ঘামি পেলাই ক'লাও হৈ গৈছোঁ যদিও ঠাণ্ডা কিন্তু মই মানে ভাগৰি গৈছোঁ না সেইকাৰণে অলপমান ক'লা হৈ গৈছোঁ মুখখন ধুব লাগিছিল কিন্তু ঠাণ্ডাৰ কাৰণে ধুব পৰা নাই বাকী পিছত আমাৰ অৱশেষত 4:30 5টামান বজাত কামটো শেষ হ'ল আমি আহিলোঁ তাতে আমাৰ যাই পাইছিলোঁ কেইটামানত আম্মা যাই পাইছিলোঁ কেইটামানত 10টা পৰা এতিয়া বাজিল 5টা বহুত গেল 7 ঘণ্টা গেল এই যাবৰে অলপ টাইম তিনিটা বাজিব 10 মিনিট আছে 3টা বাজিব কিমো লওঁতে টাইম লাগা নাই মান কেমো দিছি 3টা আরে আগতে টাইম পালেখিনি 3টা দিছি কেমো 3টা কেমো দিছি 5টা বাজিব 10 মিনিট থাকতে গ'ল এনে 2 ঘণ্টা লাগা বুলি কয় 2 ঘণ্টা নালাগে হ্যাঁ বেছি লাগলে 3টা দিছি ন প্ৰথমটো সোনকালে হ'ল প্ৰথমটো হেৰি আছিল কিবা কয় পান এইটো ডাক্তাৰে লিখি যেমান দিছে মাজত তাৰপিছত দিয়াটো ৰঙা তাৰপিছতটো বগা তাৰপিছতটো বগা পিছতটো ডাঙৰ বেছি ডাঙৰ লোটো লালটো ফাৰ্ষ্টতে তাই কম দিছিল স্প্ৰীড পিছত আহি পেলাই সুধিছে আৰু কৈছে কোনে কমাই দিলাক আছে মই গম পোৱা নাই মই চব বুজি আছিলোঁ এনেকৈ কৈছোঁ তাই দি গৈছে না ক'ৰবাত তাৰপিছত তাই অলপ স্পীড দিছে বেয়া লাগিছে না সুধিছে মোক মই চব লগা নাই ৰাঙাটো দেখা পাই মই মনে ভাবিছোঁ তেজ কম থকাৰ কাৰণে ৰাঙাটো দিছে নেকি এইটো মেডিচিনে এইটো কালিতো অলপ সৰু চাই 5 ml না কিমানখিনি দিয়ে দাম আছে যি
Direct. লগত দিব কিজানি ডাইরেক্ট রোগর পারে জানতে দেরি লাগবো না ডাইরেক্ট পেটত দি দিব যা মই এইমাত্ৰ আহিছোঁ মঙলদৈৰ পৰা আম্মাক লৈ গৈছিলোঁ হস্পিটেলত কিমোথেৰাপি আছিল তাৰ পৰাই ভায়া ক'ব না কি ক'ব মানে ডাইৰেক্ট আহি কৰিছে ভায়া তাৰ পৰা ডাইৰেক্টলি মই আহি গৈছোঁ ইহঁতক লগ পালোঁ চকতে জুবাইৰ তাতে আহিছোঁ তো ৰাতি 8:30 বাজি গৈছে দেখা যায় আছে না 8:30 মই গৈছিলোঁ এয়া জুবাইৰ তাতে তো তাৰ অপাৰেশ্যন হৈছিলতো তো মই সেইকাৰণে চাব গৈছিলোঁ কিন্তু মোৰ আহোঁতে অলপ দেৰি হৈ গ'ল সিহঁতে ভাত খাব বহিলেই চাগে মই যাওঁ ভিতৰত মনটো ভাত খাইছে না নাই ভাত দিছি না নাই ৰ মই আহি দি আছোঁ দিয়া নাই যদি দিম ৰ মই দিম ৰ চাওক মই দেখে এইটো এতিয়া নহয় এইটো কালি ৰাতিপুৱাই খালী পেটত একবাৰ পৰহি ৰাতিপুৱাই খালী পেটত একবাৰ দুইদিনে বেছি ন তাৰ হ'ল এইটো 5 দিনৰ কাৰণে খোৱাৰ পিছত 5 দিনৰ কাৰণে খোৱাৰ পিছত তিনিটাকে 5 দিনক লাগি না এটা টেবলেট 5 দিনৰ কাৰণে এক কিবা কয় একবাৰকে দিনত একবাৰ দিনত একবাৰকে এইটো একবাৰ 2 চামুচকে খাওয়ার পিছতে একবার খাওয়ার পিছত খাওয়া সব বেশিরভাগ খাওয়ার পিছতে খাওয়ার আগত তো মই কৈ দি আছো এইটো খালি খাওয়ার আগত বিফোর লেখা আছে ক'ত এতে লেখা আছে বিফোর ফুড বুলি লেখা আছে BF ফুড আছে বিফোর ফুড বিফোর ফুড আছিল বমি 3 দিন খাওয়া দিছি এইটো একবাৰ 2 সপ্তাহৰ কাৰণে আফটাৰ ফুড এটাকে এটা গোল আছে মানে এটাকে এইটো হেৰিত কলক এইটো বিশালী গা বিশালী এইটো বিশালী খাব দিছে বিশালী এইটো এইটো কিহৰ কলাক পাৰি গেলো এইটো লেখা নাই কিহৰ কলাক এইটো পাৰি গেলো নাই বটল খোলাই নাই যদি চাগে ভিটামিনৰ লাইট লিকুইড মিল্ক অফ মেগনেছিয়াম ভিটামিনৰ কিবা 100% সার্কিউমিন লেখা আছে এটা গোল থাকলি একবার মানে এটা একবার দুটা থাকলি দুটা একেলগে থাকলি মানে দুটাকে দিনত এক টাইম এইটো ৰাতিকে খাবি সদায় খাবি ব্যৱহাৰ কৰোঁ গোটেইখিনি কৰোঁ আজি খালি টাইম দিলাম বিফোর ফুড কোনটো আছে চাও এইটো বিফোর ফুড আফটার বিফোর এটা আছিল যে এইটো বিফোর এইটো বেলেগ এইটো বমিৰ আফটার ফুড গোটেইকেইটা ৰাতিকে খাবি গোটেইকেইটা ৰাতি খাবি এটা মানে তাই লেখানতে ভুল লাগ শোৱাৰ আগতে কৈছি শোৱাৰ আগতে বুলি কৈছে স্পিড লিখি দিছে কিন্তু চবতে আফটাৰ ফুডে লিখিছে তাই বিফোর স্লিপ বুলি লিখা নাই তাই নাজনে তাই মানে এটা নাজনে ফাৰ্মাচিষ্ট নহয় না নাৰ্ছ লিখবা জানা নাই এটা লিখছি নেকি এইটো বেলেগ 1 টেপ SOS ফৰ আল্ট্ৰা সেট
এইটো 2 টেবল স্পুন SOS ফৰ কনষ্টিপেশ্যন আচ্ছা ক্ৰেমা 2 টেবল স্পুন HOS চিৰাপ ক্ৰেমা মিফিন চাও এইটো নেকি এইটো পিছল পাস ক্ৰেমা মিফিন নাই দেখোন চিৰাপ সিরাপ এই দুটাই না সিরাপ ক্ৰেমা মিফিন এটা আছে নেকি ক্ৰেমাফিন পেৰাফিন এইটো চাগে এইটোৰ কথা কৈছি চাগে চিৰাপ এইটোৰ কথা কৈছি চাগে এইটো কনষ্টিপেশ্যনৰ আচ্ছা এইটো কনষ্টিপেশ্যন লিখা পাতিছিল ঠিক আছে সেইকাৰণে লেখা নাই এইটো কনষ্টিপেশ্যন এটা তো হয়ে খাবাই লাগবো এইটো ৰাতি খাব দিছে ঠিকে আছে এইটো ৰাতি খোৱাৰ আগত 2 টেবিল স্পুন খোৱাৰ আগত এইটো মানে হাগা কষা আলি ও হাগা কষা এইটো খাব লাগবই দিতে মই আর তো খান দিয়ে মোৰ কষা হৈ যায় ঠিকে আছে হ'ব বাকী কিনে কোনটো কোনটো এটো লিখো কোনি খোৱাৰ আগত দিছেতো পেৰাফিন ক্ৰেমাফিন 2 টেবল স্পুন HOS স্লিপ বিফোর স্লিপ নেকি 2 টেবল স্পুন 2 চামচ এইটো হৈ গেল এইটো এটাকে দেখা হৈ গৈছে খালি পেটৰ খালি পেটৰ এইটো গম পাবিয়ে ন তথাপি লিখি দিওঁ খালি পেটত সেইটোৱে খালি পেটত এইটোও খালি পেটত খালি পেটৰ চুগাৰটো খালি পেটত খাব কৈছে হ'ব গম পাবি তেতিয়া চুগাৰটো খাব লাগিব গেছতটোও খাব খাব লাগিবই গেছতটোও খাব লাগিব গেছটো খাব লাগিবই তিনিটা খালি পেটতে তিনিও লগ লাগি ঠাণ্ডা হ'ব ৰান্ধা এইটোৱে হ'ল কোএনজাইম কিউ টেবলেট পেণ্টপ্ৰাজল অলানজাপাইন এইটো কি কোএনজাইম অন্ডাষ্টেৰন আৰু ক'ত সৰু টেবলেটটো ক'ত বমি টেবলেটটো ক'ত থলি মই থোৱা নাই কাজখন তলত আছে নেকি চা অনডেম অন্ডাষ্টেৰন এইটো কি কৈছে টুৱাইচ ডেইলি ফৰ 3 days টুৱাইচ ডেইলি দুইবাৰ বিফোর ফুড এইটো হৈ গেল এইটো কি 100% কাৰ্কিউমিন সিরাপ বায়ো পেন্সিলাইট ultrasec पेनर करने ultrasec ना ultrasec पेन 20 कम करते SOS पर बिफोर या तक ऊपर को कवर करेंगे এটাকে এটা শূন্য আছে মানে খাতা কি এইটো এটা শূন্য আছে মানে খাতা কি এটা শূন্য আছে মানে এটা কি এটাকে এটা শূন্য আছে দিলাম 2 বের বাকি এইটো কি ওয়াটার সেল 2 tablespoon constipation না এটা ক্রেমাফিন চাকা বলবে রমান তুই বেলেগ দিছে নেকি চালি তুই বেলেগ দিছে নেকি কিবা হ'লে
কার্মোসিন তো কি বস্তু কনস্টিপেশন না কি হ'ব লাগে মিল্ক অফ থাকিলে লিখা কালি যাম না লৈ নিম দে লৈ যাম মনত কৰি থেৰাপি নিউট্রাসিউটিক্যাল আচ্ছা পিছনে লেখা আছে সাইকিউমিনিটো এইটো আচ্ছা 2 টেবিল স্পুন ও জিএমকিউ10 আজি কি উল্টা বলে লাগছে লাগে এগুলা ও ক্রেমাফিন সিরাপ সসপেল কনস্টিপেশন ক্রেমাফিন হয়ে গেল কিউমিনিটো হয়ে গেল পেন্টোফ্রাজ হলো না অলঞ্জি পাইন আছে অলঞ্জি পাইন টু কিল এইটা বেশি একটা ট্যাবলেট 5 দিনের জন্য এটা করি ঠিক আছে তাই লেখা ওকে বাস হবে তো বুঝি পাবি এটা হবে